ৰাজ্যত 18 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ। পলাশবাৰীৰ বৰদুৱাৰ বাগানৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন। উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক হেমাংগ ঠাকুৰীয়া। ৰাজ্যত 18 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে বিধানসভা সমষ্টিভিত্তিক শুশ্ৰূষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ। আজি পলাশবাৰী সমষ্টিৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ। ৰোগৰ পৰীক্ষা, ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে ৰাজ্যজুৰি বিধানসভা সমষ্টিভিত্তিক এনে বৃহৎ স্বাস্থ্য শিবিৰসমূহ আয়োজন কৰিছে ৰাজ্য চৰকাৰে। অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 2000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে এই শিবিৰৰ জৰিয়তে। এই অনুষ্ঠানত উপস্থিত থাকে পৰিৱেশ, বন, জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, সম-জিলা আয়ুক্ত ৰশ্মি বৰুৱা গগৈ, ৰাজহ চক্ৰ বিষয়া ডক্টৰ অংকিতা শৰ্মাৰ লগতে কেইবাগৰাকীও চিকিৎসা বিষয়া আৰু স্বাস্থ্যকৰ্মী। পৃষ্ঠপোষকতাত প্ৰথমবাৰৰ কাৰণে অসমত প্ৰত্যেকটা সমষ্টিত মেগা হেল্থ কেম্প আয়োজন কৰা হৈছিলে আৰু সেই সূত্ৰে আমাৰ পলাশবাৰী সমষ্টিত আজি মেগা হেল্থ সুস্বাস্থ্য সেতুৰ অধীনত মেগা হেল্থ কেম্প আয়োজন কৰা হয় আৰু ইয়াতে আমাৰ প্ৰায় 2000ৰো অধিক ছাত্ৰ ছাত্ৰী ইয়াতে আজি চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱা হয়, তেওঁলোকৰ কি বেমাৰ আছে সেইটো জানিবলৈ যত্ন কৰা হয়। ইয়াতে বিভিন্ন ধৰণৰ ডক্টৰ, অৰ্থপেডিক্স ডক্টৰ, পেডিয়াট্ৰিক্স ডক্টৰ, গাইনকলজিষ্ট ডক্টৰ, জেনেৰেল প্ৰেক্টিশ্যনাৰ, অপথমেলজি, ইভেন চকু ডক্টৰ, চ' গোটেইখিনি ডক্টৰ ইয়াতে আজি আছিলে। তেওঁলোকে ভালদৰে চিকিৎসা কৰে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি পলাশবাৰীৰ যি স্বাস্থ্য মেলা, মেগা হেল্থ কেম্প, এই মেগা হেল্থ কেম্পটো সাফল্যমণ্ডিত কৰিছে। ধন্যবাদ।